নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ড্ৰিম জব চেনেলটোলৈ। তো আপোনালোকৰ এই চেনেলটোত যিহেতু SSC ৰিলেটেড আমি কিছুমান ডিছকাছ টপিক কৰোঁ, লগতে এনচাৰ অথবা কুৱেশ্যন এনচাৰো আমি ডিছকাছ কৰোঁ। তো আজি আপোনালোকৰ বাবে এটা সুখবৰ আহিছে। যোনসকল কেণ্ডিডেটে SSC GD 2024 বৰ্ষৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তো তেওঁলোকৰ বাবে অতি মহত্বপূৰ্ণ এটা ভাল খবৰ বুলি ক'ব পাৰি। আপোনালোকৰ ন'টিছ আহিছে এক্সামিনেশ্যন ডেটসমূহৰ। তো আপোনালোকৰ এক্সাম কেতিয়া হ'ব আৰু কোন তাৰিখৰ পৰা সকলোবোৰ আমি ডিছকাছ কৰিম এই ভিডিঅ'টোত। নিশ্চয়কৈ ভিডিঅ'টোত চাই থাকিব স্কিপ নকৰাকৈ, আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিলে নাপাৰিব, যাতে তেওঁলোকেও গম পায় যে ইমান তাৰিখৰ পৰা এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব। তো পঢ়াসমূহ আপোনালোকে পঢ়াৰ লগত আপোনালোকে জড়িত থাকক, যিমান পাৰে এতিয়াৰ পৰা পঢ়িবলৈ চেষ্টা কৰক। আপোনালোকে নিশ্চয় চাকৰিসমূহ পাব। তো চাওঁ ন'টিছখনত কি দিয়া আছে। তো ন'টিছখনত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। ইম্পৰ্টেণ্ট ন'টিছ, দি কমিশ্যন হেজ ডিচাইডেড টু কণ্ডাক্ট ফলোয়িং এক্সামিনেশ্যন এজ পাৰ দি গিভেন চিডিউল। তো চিডিউলসমূহ দিয়া আছে, নেম অফ দি এক্সামিনেশ্যন দিয়া আছে। প্ৰথমটো আপোনালোকৰ কনষ্টেবলছ মেল এণ্ড ফিমেল ইন দিল্লী পুলিচৰ বাবে এয়া আপোনালোকৰ এক্সাম হয়। আমাৰ যিহেতু দিল্লী পুলিচৰ আপোনালোকে চাই ল'ব, 14 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব, আপোনালোকৰ ডিচেম্বৰলৈকে হ'ব। 1-2-3 ডিচেম্বৰলৈকে এক্সাম অনুষ্ঠিত কৰা হ'ব। বিশেষকৈ আমি যিহেতু SSC ৰিলেটেড আপোনালোকক কৈছোঁ যে SSC ৰিলেটেড এই 2 নম্বৰটো, কনষ্টেবল GD ইন CA PFS SSF ৰাইফলমেন GD ইন আছাম ৰাইফলছ এণ্ড চেপয় ইন নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো এক্সামিনেশ্যন 2024। তো 20 আপোনালোকৰ ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। 20, 21, 22, 23, 24 এণ্ড 26, 27, 28, 29 ফেব্ৰুৱাৰী, আৰু আকৌ আপোনালোকৰ 29 ফেব্ৰুৱাৰীৰ পৰা 1, 5, 6, 7, 11, 12 মাৰ্চলৈকে হ'ব। তো তাৰিখকেইটা আপোনালোকে ভালদৰে মনত ৰাখিব। এইকেইটা দিনতে আপোনালোকৰ এক্সাম কাৰোবাৰ নহয় কাৰোবাৰ হ'ব। তো নিশ্চয়কৈ এপ্লাইটো আপোনালোকৰ নৱেম্বৰ 24 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আৰু এইটো ন'টিছ আহিছিলে আপোনালোকৰ নিশ্চয়কৈ দেখা পাইছে, তাৰিখটো কালি আহিছিলে 26/10/2023 আণ্ডাৰ ছেক্ৰেটেৰী টু দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো আশা কৰিছোঁ আপোনালোকে এই ইনফৰ্মেশ্যনৰ পৰা আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰিব। তো নিশ্চয়কৈ পঢ়া ষ্টাৰ্ট কৰিবলৈ হৈ গ'ল। যিহেতু অসমত আপোনালোকে SSC GD চাকৰি ল'বলৈ ইমান সহজো নহয় আৰু ইমান কঠিনো নহয়। যিহেতু ইয়াতে আপোনালোকৰ যোৱাবাৰ কাট অফসমূহ আপোনালোকে নিশ্চয়কৈ চাই যদি গম পায় যে আপোনালোকৰ BSF আৰু CRPFৰ 64 পোৱাখিনিও আপোনালোকে চাকৰি পাবলৈ সক্ষম হৈছে, অথবা 31টা আপোনালোকে বা 32টা কুৱেশ্যন শুদ্ধ কৰিলে আপোনালোকে জব পাব পাৰি। সেই গতিকে আপোনালোকে নিশ্চয় এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট দি দিয়ক। তো নিশ্চয় সফলতা লাভ কৰিব। তো এই চেনেলটো আপোনালোকে কুৱেশ্যন এনচাৰসমূহ ডিছকাছ কৰি আছোঁ, তো চাব পাৰে। আমি ৰিজনিঙৰ সম্পূৰ্ণ কৰি দিলোঁ মোৰ শ্বিফ্টত পৰা। তো নেক্সট GK আমি ডিছকাছ কৰিম। তো আপোনালোকে চেনেলটো ফ'ল' কৰি ৰাখিব পাৰে আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব পাৰে, আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।